হয় নমস্কাৰ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিত আবেদন কৰা CMAAA 2.0 প্ৰত্যেকজন মানুহে হয়তো আপোনালোকে ৰখি আছে যে আমাৰ সিলেকশন হৈছে না নাই আমি তেওঁলোকে গম পোৱা নাই আৰু মই জাস্ট অলপ আগতে ইউটিউবত চেক কৰিছিলো যে কোনে কেনে ধৰণৰ ভিডিও দি আছে আৰু তাৰ ভিতৰতে বেছি সংখ্যক মানুহে ফ্ৰড ভিডিও দি আছে যে আপোনালোকৰ ফাইনেল লিষ্ট ওলাই গৈছে ইয়াৰ পৰা ফাইনেল লিষ্ট ডাউনলোড কৰক মই সকলোকে ক'ব বিচাৰিছো ৰিকুৱেষ্ট কৰিছো সময় নষ্ট নকৰিব এতিয়ালৈকে অফিচিয়ালি ভাবে কোনো ধৰণৰ ফাইনেল লিষ্ট এতিয়ালৈকে অহা নাই গতিকে আপোনালোকে আজি হৈছে 3 তাৰিখ আৰু 2 দিন মান ৱেট কৰক কাৰণ 6 তাৰিখৰ আগে আগে আপোনালোকলৈ ফোন যাব আৰু নতুবা আপোনালোকৰ যেটো জিমেইল নম্বৰ দিছে বা আপোনালোকৰ যেটো ফোন নম্বৰ দিছিলে সেই ফোন নম্বৰত আপোনালোকৰ মেছেজ আহিব সিলেকশন মেছেজ আহিব আৰু আপোনালোকৰ প্ৰত্যেকজনলৈ মোৰ হাম্বল এটা ৰিকুৱেষ্ট আপোনালোকে ইউটিউব চাইছে সময় নষ্ট নকৰিব কাৰণ বিশেষকৈ মই ইউটিউবত এই মাত্ৰ কেইবাটা ভিডিও দেখিছিলো যত নেকি ফাইনেল লিষ্ট তেওঁলোকে দেখুৱাই আছে যে ইয়াৰ পৰা ফাইনেল লিষ্ট ডাউনলোড কৰক মই অফিচিয়ালি ভাবে এতিয়ালৈকে কোনো ধৰণৰ আপডেট অহা নাই আৰু মই সকলোকে জনাব বিচাৰিছো যে আপোনালোকে যেটো মোবাইল নম্বৰ আছে সেই মোবাইল নম্বৰটো ভালকৈ ৰাখক আৰু আপোনাৰ যেটো জিমেইল দিছে সেই জিমেইলটো 6 তাৰিখৰ আগত মানে এতিয়ালৈকে কোনো ধৰণৰ ফাইনেল লিষ্ট ওলোৱা নাই 6 তাৰিখৰ আগে আগে 7 তাৰিখত গুৱাহাটী মেট্ৰ' পৰা ষ্টাৰ্ট হ'ব যেটো চেক বিতৰণ হ'ব সেইটো 7 তাৰিখৰ পৰা মই যিমান দূৰ সম্ভৱ 7 তাৰিখৰ পৰা গুৱাহাটী তাৰ পিছত 3টা ডিস্ট্ৰিক্ট 4টা ডিস্ট্ৰিক্টত মিলাই টকাটো বিতৰণ কৰা হ'ব গতিকে এতিয়ালৈকে যিবোৰ মানুহে ধৰক ৰখি আছে যে আমাৰ সিলেকশন হৈছে কিনা নাই বা আমি ৰিজেক্ট হৈছো নেকি গতিকে সকলোকে এটা কথাই মই ক'ব বিচাৰিছো যে আপোনালোকৰ এতিয়ালৈকে সিলেকশন কোনো ধৰণৰ ফাইনেল লিষ্ট ওলোৱা নাই আপোনালোকৰ 6 তাৰিখ আজি হৈছে 3 তাৰিখ গতিকে 6 তাৰিখৰ আগে আগে আপোনালোকলৈ এটা ফোন আহিব বা আপোনালোকৰ যিটো সিলেকশন হৈছে সেই সিলেকশনৰ মেছেজ যাব তাৰ পিছত আপোনালোকে নিজে গম পাব যে আপোনালোকৰ সিলেকশন হৈছে নে হোৱা নাই কিন্তু এটা কথাটো হৈছে যে বহু মানুহে হয়তো ভাবিব পাৰে যে ৰিজেকশন কেনেকৈ আমি চেক কৰিম গতিকে ৰিজেকশন চেক কৰাৰ কাৰণে মই আপোনালোকক এটা কথা ক'ব বিচাৰিছো যে আপোনালোকে প্ৰত্যেকজনে যেহেতু আপোনালোকে CMAAA যেটো লগইন আছে সেই লগইনটো কৰাৰ পিছত লগইন কৰি আপোনালোকে আপোনালোকৰ সিভিলটো এবাৰ গৈ চেক কৰিব পাৰে তাত যদি সিভিলটো আপডেট এতিয়ালৈকে দেখা নাই তেতিয়াহ'লে মনত ৰাখিব হয়তো আপোনালোকৰ ৰিজেকশন হ'ব পাৰে আৰু মই শিওৰ সাৰ্টেন নহয় কাৰণ বহু মানুহে হয়তো মনত কষ্ট পাব এই কথাটো কোৱাৰ পিছত গতিকে আপোনালোকৰ যেটো সিভিল আপডেট আছিল সেই সিভিল আপডেটটো আপোনালোকে নিজে লগইন কৰক আৰু লগইন কৰি আপোনালোকে কেনেকৈ লগইন কৰে এইটো আপোনালোকে হয়তো গম পায় মই ইমান লংলি ভিডিওটো নাপাওঁ কিন্তু বিশেষকৈ যিবোৰ সমস্যা বা যিবোৰ মানুহে এই বস্তুটোলৈ খেলিমেলি হৈ আছে আৰু ইউটিউবত বিশেষকৈ বহু মানুহে কৈছে যে সিলেকশন হৈ গ'ল মেছেজ আহি গ'ল এতিয়ালৈকে কোনো ধৰণৰ সিলেকশনৰ মেছেজ অহা নাই তো গতিকে আপোনালোকে ৱেট কৰক আৰু 2 দিন মান ৱেট কৰক আপোনালোকে নিজে নিজৰ মোবাইলত সিলেকশনৰ মেছেজ আহিব তাৰ পিছত আপোনালোকে নিজে অনুভৱ কৰিব যে মই কোৱা কথাটো কিমান সঁচা গতিকে আপোনালোকে সময় নষ্ট নকৰিব অতি সোনকালে আপোনালোকে যেটো আবেদন কৰিছিলে সেই আবেদনত আপোনালোকৰ ৰিজেকশন হৈছে নে আপোনালোকৰ সিলেকশন হৈছে সেই ফাইনেল লিষ্ট অতি সোনকালে আপোনালোকে 2 দিনৰ ভিতৰতে পাব গতিকে সকলোলৈ এটাই ৰিকুৱেষ্ট আপোনালোকে ভিডিওটো যথেষ্ট পৰিমাণে শ্বেয়াৰ কৰি দিয়ক যিবোৰ মানুহে হয়তো ভাবিছে যে আমাৰ সিলেকশন নহব নেকি বা আমাৰ ৰিজেকশন হৈছে নেকি গতিকে মই দুটা আপোনালোকক কথা কৈছো যে এটা আপোনালোকে এতিয়ালৈকে কোনো ধৰণৰ ফাইনেল লিষ্ট ওলোৱা নাই আৰু সেকেন্ড কথাটো হৈছে যে আপোনালোকৰ ৰিজেকশন যদি হৈছে তেতিয়াহ'লে আপোনালোকে সিভিলটো গৈ চেক কৰক আৰু য'ত সিভিল যদি আপডেট নাথাকে তেতিয়াহ'লে হয়তো মই শিওৰ সাৰ্টেন নহয় হয়তো আপোনালোকৰ ৰিজেকশন হ'ব পাৰে গতিকে ফ্ৰেণ্ডছ অতি সোনকালে ভিডিওটো শ্বেয়াৰ কৰি দিয়ক আপোনাৰ বন্ধু বৰ্গলৈ যিবোৰ মানুহে এতিয়াও ভাবিছে যে আমাৰ সিলেকশন নহব নেকি বা সিলেকশন মেছেজ অহা নাই নেকি গতিকে এই কাৰণে কথাটো ৰাতি ক'ব পাৰিছো কিয় জানে কাৰণ মই অলৰেডি নিজে CMAAA 1.0 মই আবেদন কৰিছিলো ফাৰ্ষ্ট ইনষ্টলমেন্ট আমি অলৰেডি পালো সেকেন্ড ইনষ্টলমেন্টৰ কাৰণে আমি প্ৰতিদিনাই আমি খবৰ ল'ব লগা হৈছে যাৰ কাৰণে হয়তো বহুতো খবৰ আমাৰ তাত আপডেট থাকে সেইবাবে আজি আপোনালোকক এই আপডেটখিনি দিছো গতিকে আপোনালোকে ৱেট কৰক আৰু 2 দিনৰ ভিতৰত আপোনালোকৰ সিলেকশন হৈছে নে হোৱা নাই আপুনি সিলেক্টেড হৈছে নে নোহোৱা নাই আপোনালোকৰ ফাইনেল লিষ্ট আপোনালোকে 2 দিনৰ ভিতৰতে ডাইৰেক্ট ফোনৰ জৰিয়তে আপোনালোকে গম পাব গতিকে সকলোকে ধন্যবাদ নমস্কাৰ জয় অসম আৰু নতুন ভিজিট কৰিলে মই প্ৰত্যেকজনে কৈছো নতুন যদি ভিজিট কৰে তেতিয়াহ'লে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব কাৰণ মই প্ৰত্যেক দিন CMAAA 1.0 বা 2.0 হওক মই মোৰ এই চেনেলত হয়তো 200ৰ ওপৰতে ভিডিঅ' হ'ব আপোনালোকে গৈ চেক কৰিব পাৰে গতিকে মই যিমান দূৰ আপডেট মই আপোনালোকক দিছো আজিলৈকে সঠিক আপডেট দিছো গতিকে আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি যাব বুলি আশা ৰাখিছো সকলোকে ধন্যবাদ নমস্কাৰ জয় অসম